হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল এডুকেশ্যনেল চাট। আজি আমি কথা পাতিম অসম টেট 2019 সম্পৰ্কে। ইয়াৰ অনলাইন ফৰ্ম ফিল আপ সম্পৰ্কে। কেতিয়াৰ পৰা ইয়াৰ অনলাইন হ'ব, কোনে কোনে ইয়াত এপ্লাই কৰিব পাৰিব, কিমান টকা লাগিব, কেতিয়াই এক্সাম হ'ব আদিৰ সম্পৰ্কে। চ' ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আমাক সঁহাৰি জনাওক। প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই গুগল অ'পেন কৰি লৈছোঁ। যিহেতু মোৰ তাত আগতে লিংকটো আছিল, হোৱাটছআপৰ পৰা কপি কৰিছোঁ, গতিকে লিংকটো এতিয়া মই পেষ্ট কৰিছোঁ। পেষ্ট কৰি এতিয়া মই দেখাই আছোঁ। চ' assamgovchakori.com এই যিটো ৱেবছাইট, এই ৱেবছাইটৰ পৰা মই টেট সম্পৰ্কে নটিফিকেশ্যন পাইছিলোঁ, গতিকে এই সম্পৰ্কে মই আপোনালোকক বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে ব্ৰিফ ডিছক্ৰিপশ্যন আছে, ইয়াতে আছে আছাম টেট 2019 ব্ৰিফ ডিটেইলছ আছে। ইয়াতে মই ডিটেইলছখিনি আপোনালোকক বুজাই দি আছোঁ। চ' আছাম টেট 2019 লেভেল এক্সামিনেশ্যন ডেট। আছাম টেট 2019 উইল বি কণ্ডাক্ট বোথ LP এণ্ড UP লেভেল, অৰ্থাৎ লোয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুটা লেভেলতে মানে অসম টেটটো পতা হ'ব। এই টেটটো মানে 6খন ডিষ্ট্ৰিক্টত পতা হ'ব 2019, আৰু এই টেটটো হ'ব 22 আৰু 29 ছেপ্টেম্বৰ 2019। আৰু ইয়াতে ইয়াৰ বিশেষ ডিছক্ৰিপশ্যনৰ কাৰণে মানে অফিচিয়েল ৱেবছাইটত চাই ল'লে হ'ল, মই লিংকটো দি দিম। তাৰপৰা আছে আছাম টেট এলিজিবিলিটি ক্ৰাইটেৰিয়া, অৰ্থাৎ অসম টেট দিবলৈ কিমান এলিজিবিলিটি কি লাগিব। ইয়াতে ধুনীয়াকৈ লিখি দিছে, দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য টেট এক্সামিনেশ্যন উইল বি এজ পাৰ NCT নৰ্মছ, অৰ্থাৎ NCT নৰ্মছ অনুযায়ীহে মানে এজন শিক্ষাৰ্থীয়ে, মানে এজন শিক্ষক হ'ব খোজা ব্যক্তিয়ে মানে টেট পৰীক্ষা দিব পাৰিব। NCT নেশ্যনেল কাউন্সিল টিচাৰ এডুকেশ্যন যিটো আমাৰ মানে হেৰি আৰু সংস্থা, এই সংস্থাটোৰ মানে নিয়ম অনুযায়ী তেওঁ শিক্ষকে মানে হেৰি কৰিব পাৰিব, অৰ্থাৎ DLED আৰু BEd এইটো মানে কম্পালচৰি হ'ব। BEd আৰু DLED নাথাকিলে মানে হয়তো দিব পৰা নাযাব আৰু টেটটো। আকৌ ইয়াতে দিছে আছাম টেট 2019 মিডিয়াম, অৰ্থাৎ কেইটা মিডিয়ামত মানে এইটো হ'ব পেপাৰখন আহিব, অৰ্থাৎ 5টা মিডিয়ামত আহিব। ইয়াত তলত ধুনীয়াকৈ লিখি দিছে যে আছাম টেটৰ 5টা মিডিয়াম অসমীয়া, বেংগলী, বড়ো আৰু হিন্দী আৰু ইংলিছ, যিকোনো 5টাৰ ভিতৰত এটা মিডিয়ামত শিক্ষাৰ্থীসকলে মানে টেট পৰীক্ষা দিব পাৰিব। আৰু পিছত আছে আছাম টেট লেংগুৱেজ, অৰ্থাৎ ইয়াৰে মানে লেংগুৱেজ, অৰ্থাৎ কি ভাষাত তেওঁলোকে হেৰি কৰিব, যে এইটো ষ্টেট ডিক্লাৰ লেংগুৱেজ, যিটো মানে ষ্টেটে যিটো লেংগুৱেজ ডিক্লাৰ কৰে আৰু সেই লেংগুৱেজটো অনুসৰি মানে তেওঁলোকে পাৰিব টেট পৰীক্ষা দিবৰ কাৰণে। মোড অফ এপ্লিকেশ্যন, এতিয়া মোড অফ এপ্লিকেশ্যন অৰ্থাৎ আছাম টেটত এপিয়াৰ হ'বলৈ কাৰণে মানে এপ্লিকেশ্যন কেনেকুৱা দিব। অনলাইন এপ্লিকেশ্যন উইল বি ইনভাইটেড ফ্ৰম দ্য এলিজিবল কেণ্ডিডেট ফৰ এপিয়াৰিং দ্য টেট এক্সামিনেশ্যন, অৰ্থাৎ অনলাইনৰ দ্বাৰা সেই মানে হ'ব। মোড অফ ছাবমিশ্যন এণ্ড ৰিচিভ এন এপ্লিকেশ্যন উইল বি অনলাইন, নো এনি অফলাইন এপ্লিকেশ্যন উইল বি ৰিচিভ এণ্ড ৰিগাৰ্ডিং দিছ, অৰ্থাৎ ইয়াতে কোনো ধৰণৰ অফলাইনৰ ব্যৱস্থা নাই, অৰ্থাৎ অনলাইনৰ দ্বাৰাই তেওঁলোকে মানে টেট পৰীক্ষাৰ কাৰণে মানে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াতে ফিজ, অৰ্থাৎ ফিজ হ'ব ইয়াতে 750 পৰা 1000ৰ ভিতৰত। আৰু ৰিলেক্সেশ্যন মে বি গিভেন SC ST OBC কেণ্ডিডেট, অৰ্থাৎ ইয়াতে কি হ'ব SC ST আৰু OBCৰ কাৰণে হয়তো ইয়াত অলপ কম হ'ব। যদি জেনেৰেলৰ 750 হয় তেনেহ'লে SC SC 500 হ'ব। গতিকে এনেকুৱা ধৰণৰ চৰকাৰৰ যিটো নিয়ম আছে, এই নিয়ম অনুযায়ী সেই মানে তেওঁলোকৰ পইচাৰ হেৰিটো হ'ব। আৰু এইটো চিলেবাছটোতো আৰু আমি জানোঁ, SC চিলেবাছ ফৰ আপকামিং টেট SCRT আছাম বিং নোডল একাডেমিক অথৰিটি উইল ফ্ৰেম নিউ চিলেবাছ ফৰ টেট ইন দ্য লাইট অফ গাইডলাইন ফ্ৰেম বাই NCT, অৰ্থাৎ NCTৰ মানে যিখিনি আছে আৰু ইয়াতে মানে তেওঁলোকে হেৰি কৰিব, আপোনালোকে বুজি পাবই নিশ্চয় ভালকৈ পঢ়িলে। নেক্সট আছে টেট চাৰ্টিফিকেট ভেলিডিটি। আমি জানো যে টেট চাৰ্টিফিকেটৰ ভেলিডিটি কিমান, হয়তো আগতে 5 বছৰ আছিল, এতিয়া ভেলিডিটিটো 7 বছৰ হৈছে, অৰ্থাৎ টেট চাৰ্টিফিকেটখন পাছ কৰাৰ পৰা 7 বছৰলৈকেহে ভেলিড হৈ থাকিব। আৰু আছাম টেট 2019ৰ এক্সাম ডেট কেতিয়া হ'ব, লোয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী, অৰ্থাৎ লোয়াৰ প্ৰাইমাৰীত 22 ছেপ্টেম্বৰত হ'ব আৰু আপাৰ প্ৰাইমাৰী এক্সামটো
29 ছেপ্টেম্বৰ তাৰিখে হ'ব। আছাম টেট এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কিমান নম্বৰ পালে তেওঁ মানে এই পাছ কৰিব, টেটত মানে টেট পাছ কৰিব। অৰ্থাৎ জেনেৰেল কেণ্ডিডেট হ'লে তেওঁলোকে 60% আৰু 60% অৰ্থাৎ 150 নম্বৰৰ টেট পৰীক্ষাটো হ'ব। তাৰে ভিতৰত যদি 90 পায় তেনেহ'লে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পাছ কৰিব, অৰ্থাৎ টেটত কোৱালিফাই হ'ব। আৰু যদি তেওঁ জেনেৰেল SC ST হয় তেনেহ'লে 150 নম্বৰৰ ভিতৰত 83 নম্বৰ পাব লাগিব, অৰ্থাৎ 55% মাৰ্ক পাছ পালেহে তেওঁ মানে পাছ কৰিব। গতিকে আৰু ইয়াতে আছে যে আছাম টেট মিনিমাম কোৱালিফাইং মাৰ্কটোতো মই ক'লোৱেই ইতিমধ্যে, এইটো ক'লোঁ জেনেৰেলৰ ইমান আৰু হাউ টু এপ্লাইৰ বিষয়েও ক'লোঁ যে এইটো অনলাইন হ'ব, অফলাইন নহয়। আৰু ইয়াতে এটা সম্পূৰ্ণ মানে যিখিনি ডিটেইলছ মই ক'লোঁ আৰু ইয়াতে এখন হেৰিৰ জৰিয়তে দি দিছে, আপোনালোকে চাব পাৰিব। ইয়াতে আছাম টেট 2019 অনলাইন এপ্লাই ষ্টাৰ্ট জুলাই 19ত, অনলাইন এপ্লাই এণ্ড হ'ব আগষ্ট 2019ত। টেট এক্সাম ডেট হ'ব মানে 20 ছেপ্টেম্বৰ, টেণ্টেটিভ LPৰ হ'ব অৰ্থাৎ, আৰু UPৰ হ'ব 29 ছেপ্টেম্বৰ। এইবিলাক কৈছোৱেই মই। এডমিটটো কথা কোৱা নাই, এডমিটটো হ'ব কি আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত মানে এডমিটটো পাব, আৰু ৰিজাল্টটো হ'ব অক্টোবৰ নৱেম্বৰ 2019। গতিকে এইখিনিয়ে। গতিকে thank you for watching. Please like, share and subscribe our channel.